close till I get up. Time is barely on. Good morning guys. সকলোৰে বাৰু কি খবৰ ভালে আছে নে? এতিয়া ৰাতিপুৱা 9টা বাজিছে। আজি আমি বজাৰ যাম বা মা আৰু মই। বহুত কাম আছে আৰু বজাৰো কৰিবলৈ আছে। কিমানখিনি দেখুৱাবলৈ পাৰিম সেইটো এতিয়া আপোনালোকক কৈ নিদু। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰালৈকে চাই থাকে আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ ব'লক। ওলাই বৰ্তমান ৰেডি হৈ গ'লোঁ, তেতিয়াহ'লে ব'লক। এতিয়া আমাৰ বজাৰলৈ যোৱা পৰ্ব আৰম্ভ হৈ গ'ল। আমি গৈ আছোঁ বজাৰলৈ। আমি আগতে টাউনত থাকোঁতে অলপ আগত ৰাস্তা এটা পাম, লেফ্ট চাইডে এইফালেদি আছিলোঁ। 3 ঘৰ মানুহ পাৰ হৈ এইফালে আছিলোঁ। আমি ওচৰৰ ছাৰে ঘৰত সোমালোঁ আৰু ছাৰে ইমান ফুলৰ পুলি দি পঠালে নহয়, আপোনালোকক কেতিয়াবা দেখাম বাৰু। সেইফালে সেউজীয়া মোনা ভণ্টিফালে 2 মোনা দি পঠিয়াইছে ফুলৰ পুলি। আৰু মাৰ অলপ কাম আছিলে, আমি এনেকুৱা গাড়ীতে ৰৈ দিলোঁ, মায়ে কাম কৰিলে অলপ। মাৰ কাম সম্পূৰ্ণ হৈ গ'ল আৰু মায়ে গম পোৱা নাছিলে। বৰষুণ আহি গ'ল পটককৈ। বৰষুণত তিতি তিতি কিতাপৰ দোকানত সোমালোগৈ। প্ৰথমতে মোৰ অলপ কিতাপ কিনিবলগীয়া হৈ আছিলে। মই সকলোখিনি কিতাপ পালোঁ যিখিনি বিচাৰিছিলোঁ। এতিয়া আমি কিতাপৰ দোকানত সোমাই ক'ত যাম দেখাই থাকিম, চাই থাকিব আপোনালোকে। আমি 3জনী কথা পাতি গৈ আছোঁ। মাৰ খুব ভাল লাগিছে, মা ইমান মাহৰ মূৰত বজাৰলৈ ওলাই আহিছে। আমিতো আহি থকা হয়েই, মা কিন্তু 4 মাহ 5 মাহৰ পিছতহে বজাৰ আহিছে। মাৰ কিন্তু বৰ ভাল লাগিছে। আৰু আজি কিমান টাইম হয় ক'ব নোৱাৰিম দেই, বহুত বজাৰ আছে। তাতে ৰ'দক কাটি কৰি হ'লেও গৈ আছোঁ আৰু যিহেতু কৰিবলগীয়া বহুত কাম আছে। প্ৰথমে সোমালোঁ জোতাৰ দোকানত। বায়ে জোতা ল'ম ক'লে, বাৰ পচন্দৰ জোতা পালে। আমি এলিটৰ পৰা লওঁ, এখন এলিট গোলাঘাটৰ। তাৰপিছতে মায়ে মাৰ পচন্দৰ দুযোৰমান কাপোৰ লয়। এইখন দোকানতো আমি লওঁ। তেওঁ সুধিলে কি কৰি আছে আৰু মায়ে বুজাই কৈ দিলে, তেওঁ শেষত হাই দি দিলে। নেক্সট সোমালোঁ বেলেগ এখন দোকানত। ইয়াতো আমাৰ অলপ কৰিবলগীয়া কাম আছিলে, আমি কৰি ল'লোঁ। তাৰপিছত সোমালোগৈ আমি অন্য এখন দোকানত। ইয়াতো কিছুমান বস্তু ল'বলগীয়া আছিলে, ল'লোঁ। মানে মায়ে ল'লে আৰু সকলোবিলাক অলপ অলপ দেখাইছোঁ। সকলো দেখাবলৈ ভাল নালাগে যদিও এতিয়া ল'লোঁ আমি ফুলপুলি, মানে ভণ্টিয়ে লৈছে ফুলপুলি। আৰু ইয়াত বিভিন্ন ধৰণৰ পাটৰ ডিজাইন আছে, তাৰে অলপ ল'লোঁ। নেক্সট আকৌ সোমালোগৈ বেলেগ এখন দোকানত। ইয়াতো অলপ বস্তু ল'বলগীয়া আছিলে। এনেকৈয়ে সোমাই গোটেই বজাৰখন ঘূৰোঁতে মানে সন্ধিয়া হৈ গ'ল আৰু ইয়াতো ল'ব লগা আছিলে। ইয়াতো সকলোখিনি ল'লোঁ। আমি মানে নিৰ্দিষ্টকৈ কেইখনমান দোকানতহে লওঁ। আৰু তাৰপিছত আৰু অলপ কাম আছিলে, গ'লোঁ, কমপ্লিট হ'ল। এয়া মোৰ চাইল্ডহুড ফ্ৰেণ্ডে, ক্লাছ 1ৰ পৰা একেলগে পঢ়া। সি লাজ কৰিছে, হাই দিছে। তাৰ নাম অবিনাশ বৰুৱা আৰু অবিনাশৰ মা, লগত আমাৰ বা, মই আৰু মা। আৰু চবৰে হাঁহি উঠি গ'ল, বৰ জমনি কথা এটা উলিয়াই দিছিলে। সি লাজো কৰিছে কিন্তু। আৰু আমাৰ ফ্ৰেণ্ডশ্বিপটো এতিয়ালৈকে ইমান ষ্ট্ৰং হৈ আছে নহয়, আৰু ভাল লাগি যায় কেতিয়াবা লগ পালে। এয়া চাওকচোন, ঘৰ আহি আছোঁ। সকলোফালে লাইট জ্বলি গ'ল। আমাৰ সন্ধিয়া হ'ব বুলি আমি অনুমান কৰিছিলোঁ আৰু সন্ধিয়া হ'লো। গোটেই দিনটো আজি বজাৰতে গ'ল। 11টা মানত গৈছিলোঁহে। তথাপিতো কিছুমান বস্তু আনিব নোৱাৰিলোঁ। বতৰ বেয়া, বৰষুণো দি আছিলে, আকৌ এৰিছে। তেনেকৈ বেয়া হৈ যাবলৈ, বজাৰ কৰিবলৈ দিগদাৰ হয়। এতিয়া আমি ঘৰ গৈ আছোঁ, পামগৈ আৰু। অৱশেষত ঘৰ পালোহি। বস্তুবোৰ এনেদৰে ৰাখি দিছোঁ অলপ বাহিৰত, আৰু পটককৈ এইখিনি চেনিটাইজ কৰিব লাগিব, তাৰপিছতহে চুম।
এয়া ল'লোঁ ফুল পুলি, এয়া পাতৰ ডিজাইন, বিভিন্ন ধৰণৰ ডিজাইন থকা পাত আছিলে, এইটো ল'লোঁ। পিছত দেখাম বাৰু, এইটো নিম পুলি দেই, এইটো 250। হেল্ল' গাইজ, বজাৰৰ পৰা পালোহি এইমাত্ৰ। আজি বহুত বেছি দেৰি হ'ল, 7টা বাজিলে বুলি ক'ব পাৰি আহোঁতে। চাহ তাহ খালোঁ, ফ্ৰেছ হ'লোঁ ভালকৈ। আজি বহুত বেছি বজাৰ কৰা নহ'ল যদিও কিছুমান বস্তু থাকিলগৈ, কিন্তু আজি যিখিনি লাগতিয়াল বস্তু সেইখিনি কিনিলোঁ। আকৌ এদিন যাব লাগিব, ভালকৈ নহ'লগৈ। তাকেই আজি কি কি কিনিলোঁ আপোনালোকৰ আগত দেখাম বুলি ভাবিছোঁ। চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো। ফাৰ্ষ্ট গ'লোঁ কিতাপৰ দোকানলৈ। 5th ছেমিষ্টাৰৰ কিতাপ কিনিলোঁ, এডুকেশ্যনৰ কিতাপ। মোৰ মেজৰ এডুকেশ্যনত হয়। এইবোৰ কিতাপ কিনিলোঁ যিহেতু লকডাউন, পটককৈ কিতাপ শেষ হৈ যাব পাৰে আৰু 5th ছেমৰ ক্লাছ অনলাইন হৈছে। যদিও আমাক 4th ছেমৰ পঢ়িবলৈ কৈ দিছে, পৰীক্ষা হৈও যাব পাৰে, ঠিক নাই। সেইকাৰণে কিন্তু 5th ছেমৰ কিনি থোৱা ভাল, আৰু মানে কি নিজৰে ভাল, আৰু মানে চিন্তাটো নাথাকে। আৰু হৈছে আৰু মায়ে আনিলে আজি এইযোৰ, বাকী 3যোৰ টেইলৰৰ ওচৰত আছে। আজি মোৰ লগত যি কেইযোৰ আছে সেই কেইযোৰকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ, আৰু বাকী কেইযোৰ টেইলৰৰ ওচৰৰ পৰা আনিছোঁ আজি। এইখন বৰ্তাৰ ছোৱালীজনীয়ে মাক গিফ্ট দিছিলে, বহুত ধুনীয়া হয়। আজি আনিছে টেইলৰৰ ওচৰৰ পৰা। আৰু এই দুখন হৈছে ৰিহা নিচিনা, দুখন আছে। এই দুখন, 3খন আনিলে আজি। আৰু কিনিলোঁ জোতা, কিনিলোঁ এইযোৰত লৈছিলে 799। কালাৰটো বহুত বেছি ভাল লাগে মোৰ। এইটো চাওক, আৰু এইযোৰত লৈছিলে 899। এইটো কালাৰো ভাল লাগে। আৰু ল'লোঁ বেডশ্বীট, কটনৰ হয়, কাৰ্টন থকা, বহুত ভাল লাগে এনেকুৱাবিলাক। লাইট পিংকে পৰে। আৰু এইবিলাক হৈছে কভাৰ, গাৰুৰ কভাৰ। এইটো হৈছে, এই দুটাও গাৰু কভাৰে হয়। আৰু এইখন হৈছে ডাবল বেডশ্বীট, ইয়াৰ লগত এইবিলাক গাৰু কভাৰ আছে। এইটো লাইট পিংকত পৰে, কালাৰকেইটা বহুত ভাল লাগে। বেডশ্বীট এইখন, আৰু এখন কিনিছে, ইয়াতো এইটো কভাৰ আছে, গাৰু কভাৰ। এইখন হৈছে বেডশ্বীট। এইখনৰ কালাৰটো বহুত ধুনীয়া লাগিছে, অৰেঞ্জ কালাৰ, ফ্লাৱাৰ আছে। আৰু ছাতি কিনিলোঁ, দুটা ছাতি কিনিলোঁ। এইটো মোৰ ভাল লাগে। এইবিলাকৰ দামটো নাজানো, মায়েহে জানিব আৰু কিমান কি ল'লে। বাকী আৰু বজাৰ কৰিবলৈ থাকিলেগে, বাকী আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম। ভাত খাই কৰি উঠিলোঁ,
11টা বাজিবই হ'লগে আজি দিনটো বজাৰতে কটোৱা হ'ল বুলিয়ে ক'ব পাৰি আজি ব্লগটো ইমানতে সামৰো বুলি ভাবিছোঁ যদি আপোনালোকৰ ব্লগটো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদিহে আপুনি মোৰ চেনেলৰ নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰিব আজিলৈ শুভৰাত্ৰি বাই বাই